নমস্কাৰ সকলোকে আজি নাম খোৱাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আজি বনাইছিলে মানুহজনে পচলা আৰু মাছৰ মাথা পেটু দি আৰু ইফালে মাছৰ মাথা যিটো শুকানকৈ ভাজে অকণমান পিঁয়াজ চিয়াজ দি মই খাই ভাল পাওঁ। আৰু এইফালে শুকান মাছ আলু ভাজি আৰু অকণমান আমৰ আচাৰ মই বনাইছিলোঁ। স্পেচিয়েল আজি খানাটো, যিহেতু গোটেইখিনি বস্তু ময়ে বনাইছোঁ বাৰু, তথাপিও মানুহজনে অকল পচলাটো বনাই দিলে ধুনীয়াকৈ আনি কৰি। সদায়তো নিজে বনাই খাই থকা হয়, যদি কেতিয়াবা কোনোবাই অকণমানে কিবা এটা বনাই খাবলৈ দিয়ে তেতিয়া সেই বস্তুটো খোৱা টেষ্টেই একদম সলনি হৈ যায়। যেনেকৈ নবনাওক লাগে, কিন্তু বেলেগে বনাই দিয়া বুলি মানে খাই ভাল লাগে। আৰু সদায় নিজে বনাই খাই খাইতো আমনি সকলোৰে লাগেই, সেইকাৰণে মাজতে বেলেগকো বনাবলৈ দিব লাগে, খাই চাব লাগে। আৰু এইফালে মই খাই লওঁ ৰাতিপুৱাৰ ভাত যিহেতু। আৰু চাওক ৰঙালাওখিনি গোটেইখিনি আমাৰ গোটেইখিনি নহয় বাৰু, আছিলে বাৰু বহুতখিনি আছিলে, সেইখিনি দি দিয়া হ'ল। আৰু ইয়াত থৈ দিয়া আছিলে 10টামান হ'ব, গোটেই গেলি গ'ল। দুদিনমান যদি আগত দি দিলেহেঁতেন তেতিয়াহ'লে নেগেলিলে হয় চাগে। আৰু এইটো ৰঙালাও এনেও বেয়া, অকণমান ঘাঁহ লাগিলে মানে গোটেইটো গেলি যায়। যিটো সৰু সৰু ৰঙালাও সেইটো বছৰ বছৰ থাকে, কিন্তু এইটো নিষ্পত্তি নাথাকে। আৰু এয়া ফাৰ্মত দেখিছেনে বাচনবিলাক কেনেকৈ পৰি আছে। আৰু যদি আপোনালোকৰ বাচনবিলাক লাগে তেনেহ'লে মানে যোগাযোগ কৰিব পাৰে। নিম বুলি কয় বহুতে, কিন্তু নিনিয়ে, এনেই টাইম পাছ কৰি থাকে। যদি চিৰিয়াছলি আপোনালোকক লাগে তেনেহ'লে ভিডিঅ'টো কমেণ্ট এটা কৰি দিব যদি লগাটো হয়।